বাংলাদেশৰ জন্ম হৈছিল 1971 আৰু ফৰেনাৰ্ছ এক্টখন বনোৱা হৈছিল ফৰেনাৰ্ছবোৰ চিনাক্ত কৰিবৰ কাৰণে আৰু ফৰেনাৰ্ছ ট্ৰিব্যুনেলবোৰ বনোৱা হৈছিল সেই ফৰেনাৰ্ছবোৰৰ হিয়াৰিংবোৰ কৰিবৰ কাৰণে আৰু তাতে মেম্বাৰ্ছ কিছুমান এপইণ্ট কৰা হৈছিল কিন্তু এতিয়া দেখা হৈছে কিছুমান মানুহে আইন হাতত তুলি লৈছে তেওঁলোকে পাৰ্টিকুলাৰ এটা কমিউনিটি মানুহক হাৰাশাস্তি কৰি আছে আৰু তেওঁলোকক ইয়াৰ পৰা গুছি যাব দিছে কাৰণ তেওঁলোক বুলে ফৰেনাৰ্ছ ঠিক আছে যদি তেওঁলোক ফৰেনাৰ্ছ মই নিজেও নিবিচাৰো তেওঁলোক ইয়াত থাকাটো কিন্তু কিছুমান যদি ফৰেনাৰ্ছ নহয়ও তেওঁলোকে আননেসেসাৰিলি হাৰাশাস্তি খাই আছে আৰু ঠিক আছে তেওঁলোক যদি ফৰেনাৰ্ছ বুলি আপোনালোকে কেনেকৈ চিনাক্ত কৰিলে আৰু এতিয়া যি জায়গা ধৰকচোন এইবোৰ হৈ আছে তাতে পুলিচে হেবোৰ বস্তু ঠাণ্ডা কিয় নকৰে হে গণ্ডগোলবোৰ পুলিচে ঠাণ্ডা কিয় নকৰে পুলিচৰ ডিউটি এনেকুৱা নহয় যে কোনবাই কমপ্লেইন দিলেহে আপোনালোকে একশন ল'ব হেনেকুৱা নহয় যদি আপোনালোকে কৰবাত গণ্ডগোল দেখি আছে তেন্তে আপোনালোকৰ দায়িত্ব হয় হেবোৰ জায়গাৰ পুলিচৰ দায়িত্ব হয় যে আপোনালোকে হেবোৰ গণ্ডগোলবোৰ আপোনালোকে বন্ধ কৰিব লাগে ঠিক আছে যদি তেওঁলোক বাংলাদেশী হয় মই নিবিচাৰো তেওঁলোকে আমাৰ ভাৰতত থাকাটো কিন্তু তাৰে মাজত কিছুমান বাংলাদেশী নহব পাৰে হেকাৰণে আপোনালোকে প্ৰথমতে চিনাক্ত কৰক আৰু তাৰ পাছত পুলিচক জনাওক এনে বেকাৰ কিন্তু কিছুমান যিসকল বাংলাদেশী নহয় তেওঁলোকক হাৰাশাস্তি কৰি লাভ নাই